মই কিমান পইচা পালোঁ বৰ্তমানলৈকে। যদি তোমাৰ পাৰ্চেণ্টেজ 55 কিমান পাৰ্চেণ্টেজ পাব লাগিব এই ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে। যিহেতু সুধি আছিলে যে মই কি স্কলাৰশ্বিপ এপ্লাই, মই যিহেতু ঈশান উদয় স্কলাৰশ্বিপৰ দ্বাৰা উপকৃত হৈ আছোঁ, সেয়েহে ভাবিলোঁ মই যিখিনি তথ্য জ্ঞাত সেইখিনি বিষয়ে কওঁ। নমস্কাৰ, মই দীপশিখা BA 5th ছেমিষ্টাৰৰ ষ্টুডেণ্ট। ৰিচেণ্টলি যিহেতু মই মিনি ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, কলেজৰ মিনি ব্লগবোৰত প্ৰায় এটা প্ৰশ্ন আহে যে মই কিবা স্কলাৰশ্বিপ এপ্লাই কৰিছিলোঁ নে? আৰু মই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিলোঁ NSPৰ আণ্ডাৰৰ। NSPৰ আণ্ডাৰত বহুতো স্কলাৰশ্বিপ থাকে, তাৰে মই ঈশান উদয় স্কলাৰশ্বিপটো এপ্লাই কৰিছিলোঁ। মই যেতিয়া HS পাছ কৰিছিলোঁ তেতিয়া ভাবিছিলোঁ 80% আপ হ'লে এই ঈশান উদয় স্কলাৰশ্বিপটো পায় বুলি, কিন্তু যেতিয়া আমি এপ্লাই কৰিলোঁ তেতিয়া গম পাওঁ যে নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়ে। যিহেতু এতিয়া আমি 5th ছেমিষ্টাৰ, আমাৰ দুবাৰকৈ এই স্কলাৰশ্বিপটো সোমাইছে, এবাৰত 80,000 মুঠ। এই স্কলাৰশ্বিপটো এতিয়া NEP মতে 4বাৰ সোমায়, এবাৰত 80,000কৈ, সৰ্বমুঠ 3,20,000 টকা। কমেণ্টত সুধিছিলে 78% পোৱাৰ চান্স আছেনে? আচলতে 10,000 ষ্টুডেণ্ট, কেতিয়াবা কাট অফ 60% হয়, কেতিয়াবা 70% হয়। ষ্টুডেণ্টৰ লগত ডিপেণ্ড কৰে। যিহেতু বহুত ভাল পাৰ্চেণ্টেজৰ ষ্টুডেণ্টৰ ইনকম নাথাকে, সেইকাৰণে সিহঁতি এপ্লাই কৰিব নোৱাৰে, আৰু কিছুমানে হয়তো বহুত পাৰ্চেণ্টেজ লাগিব বুলিও এপ্লাই নকৰে। 18 চনত 18, 19 আৰু 20, 21ত প্ৰায় 10,000 ষ্টুডেণ্টৰ ঠাইত 6,000, 8,000 তেনেকৈ এপ্লাই কৰিলে, বাকীখিনি থাকি গ'ল। তোমালোকে 55%ৰ পৰা এপ্লাই কৰিব পাৰা। আচলতে কাট অফৰ ওপৰত ডিপেণ্ড কৰে বাবে কোনো নিৰ্ধাৰিত পাৰ্চেণ্টেজ ইয়াত নাই। কেতিয়াবা কাট অফ 60 আহে, কেতিয়াবা 70 আহে। 80 ওপৰত পাৰ্চেণ্টেজ হ'লেই যে স্কলাৰশ্বিপটো পাব তেনেকুৱা কোনো কথা নাই। এই স্কলাৰশ্বিপটো এপ্লাই কৰোঁতে এটা মন কৰিবলগীয়া কথা হ'ল যে কেতিয়াবা ডকুমেণ্টছবোৰ আপলোড নহয়, তেতিয়াও কেঞ্চেল হৈ যায়। সেয়েহে সদায় আপলোড ভালকৈ হ'ল নাই এইটো চাব লাগে। মোৰ বৰ্তমানলৈকে দুবাৰ সোমাইছে, 1,60,000, আৰু জানুৱাৰীত আৰু পুনৰ তৃতীয়বাৰ সোমাম। এই স্কলাৰশ্বিপটোত আচলতে কেইবাটাও প্ৰচেছ থাকে। যিহেতু মই কি স্কলাৰশ্বিপনো এপ্লাই কৰিছিলোঁ সেই বিষয়তহে ভিডিঅ'টো বনাইছিলোঁ, সেয়েহে মই অৱগত কৰিলোঁ। যদি তোমালোকৰ অধিক জানিবলগীয়া আছে স্কলাৰশ্বিপটোৰ বিষয়ে, ময়ো নাজানো, যিখিনি জানো নিশ্চয় জনাবলৈ চেষ্টা কৰিম। তোমালোকৰ যদি ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে কিবা কুৱেশ্যন থাকে সুধিব পাৰা, মই যদি জানো নিশ্চয় তোমালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ। যদি ভিডিঅ'টো চাই কাৰোবাৰো হেল্পফুল হয়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।